একেলগে ম'ম' কেইটা খাই দিব? 2 প্লেট আৰু তাতকৈ বেছি নোৱাৰোঁ। এটা আজি বাপেকে 10 প্লেট ম'ম' একেলগে খাব লৈছে। থ পাই মিছামিছিকৈ কৈ থাকিবি। মিছাকে নহয় বে, ভিডিঅ' দেখাম ৰ। এসোপা ম'ম' নেকি? কিমান আছে? 10 প্লেট? 10 প্লেট আছে একেলগে। ই খাব? চাই থাক, হিচাপ কৰি যাবি কেইটা খাইছে। এইটো খাই থকা দেখি মোৰ জিভা পানী ওলাইছে। ইমান ৰাক্ষসে খোৱা দেখাইছে, তোৰ আকৌ জিভা পানীহে পৰিছে দেখি। পানী খাই গৈছেগে বেটাই। এনেই নৰ্মেলি ভাত পানী কিমান খাবা এইটোৱে? এবাৰ ঘৰতে 4টা মানুহলৈ ৰন্ধা ভাত একেলগে খাই পেলালে, মানে 1 কেজি চাউলৰ ভাত একেলগে খাইছিলে। আৰু এবাৰ বিয়া এখনত 72টা ৰুটি খাইছিলে, 72টা। কৃষ্ণ কৃষ্ণ। খাইছে জহনীটোৱেতো হাৰামিটো, খাবলৈ নোপোৱাটোৱেতো কেলে খাইছে। চুপাইছে কেনেকৈ দেখিছে নে ৰাক্ষসটো গোটেই। তাক যেনিবা আগতে ম'ম' খাই পোৱাহে নাই। ইমানখিনি খাই পেলালে, ৰাম ৰাম। পানী সোপাও খাই আছে, ম'ম' সোপাও খাই আছে। পানী 2 বটল নোখোৱা হ'লে চাগে আৰু অলপমান সোমালেহেঁতেন পেটত। ৰাক্ষসটো ক'বা, সঁচাকৈ ৰাক্ষস দেই। পৰিছে আৰু তাক পৰিছে। খাইছে চাচোন কেনেকৈ। জহনীটো খাবলৈ নোপায়। নোৱাৰে যেতিয়া যেন পাইছো আৰু। চাই থাক মনে মনে। কেইটামান থাকিলেই। তথাপি 8 প্লেট খোৱাটো ধেমালি কথা নহয়। 8 প্লেট ম'ম' দেই, তাৰমানে 40টা ম'ম'। তই পাৰিবি? মইতো নোৱাৰো ভাই। পাৰিব, কোনোবাইতো পাৰিব। কোনে পাৰিব সেই ইমান ৰাক্ষসে খোৱা দেখাব? যদি কোনোবাই পাই কমেণ্টত লিখিবলৈ দে, তেতিয়া গম পাম। আপুনি যদি ভিডিঅ' চাই ভাল পায়, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপুনি কমেণ্ট বক্সত আপুনি কিমান খাব পাৰে দেখিব। হ'ব থ, মই মোবাইল বন্ধ কৰি দিয়া, চাৰ্জ নাই মোবাইল। আৰু কিবা এটা দেখুৱা আকৌ।
ধুৰ নিজৰ মোবাইলত চা